এৰা জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিছেদ জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ তোমাক মই ইতিমধ্যে সকলোখিনি ব্যৱস্থা বুজাই দিলো এই তিনিটাৰ ভিতৰত ভকতিয়ে হ'ল শ্ৰেষ্ঠতম পন্থ গতিকে ভক্তিক যদি আশ্ৰয় কৰা তেতিয়াহ'লে তুমি এই সংসাৰত সুন্দৰভাৱে বৰ্তি থাকিব পাৰিবা এটা প্ৰমাণটো কোনে দিলে কৃষ্ণদেৱে দিলে কেনেকৈ দিলে ইতিমধ্যে আমি প্ৰকাশ কৰা হৈছে যে শিশু পালে 100 বাৰ গালি পৰাৰ পাছতহে কৃষ্ণই তাক নিধন কৰিছে তাৰ মানে প্ৰয়োজন হলে কৃষ্ণই হাতত অস্ত্ৰ তুলি ধৰিছে প্ৰয়োজন সাপেক্ষে কিন্তু যেতিয়া প্ৰয়োজন হোৱা নাই তেতিয়া কৃষ্ণই কিন্তু অস্ত্ৰ ধৰা নাই তাৰ মানে আমাক ভক্তি মাৰ্গটো আশ্ৰয় কৰিবলৈ কৈছে নামঘৰত নাম প্ৰসংগ কৰিবলৈ কৈছে কিন্তু তাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিবলৈ যাওঁতে আমি গৃহৰ মধ্যে অতিথি এজন আহিলে অতিথি দেৱো ভৱ অতিথিক সেৱা কৰিবলৈ কৈছে কিন্তু বিপৰীতে যদি এজন বহিৰা শত্ৰু আহে তেওঁৰ প্ৰতি আকৌ কঠোৰ হৈ যেনেকৈ কৃষ্ণই দুষ্টক দমন কৰিবলৈ হাতত চক্ৰ ধাৰণ কৰিছিল আৰু দুষ্টক দমন কৰিছিল তেনেকৈ একেজন ব্যক্তিয়ে তুমি প্ৰয়োজন সাপেক্ষে হাতত অস্ত্ৰ তুলিও ধৰিব লাগিব ভক্তি দৰ্শনটো আমাক দিছে দুষ্টক দমন সন্তক পালন দুষ্ট কৰিছে বুলি আপুনি মই যদি তল মূৰকে থাকো সেইটো কেতিয়াও শাস্ত্ৰ দৰ্শন নহয় যিজনে শাস্ত্ৰৰ বিপৰীত দিশে গতি কৰিছে তেওঁক তুমি বুজাবলৈ প্ৰথম চেষ্টা কৰিবা আৰু বুজাই অন্তত যেতিয়া তেওঁ নুবুজিব উভত গুৰে নাচিব তেতিয়াহ'লে কৃষ্ণই তাক সুদৰ্শন চক্ৰৰে নিধন কৰাত কুণ্ঠাবোধ কৰা নাই সেইকাৰণে দুষ্টক দমনৰ বাবে তুমি হাতত অস্ত্ৰ তুলি ল'লেও অৰ্জুনক কৈছে অপৰাধ নহয় ভাৰত যুদ্ধৰ প্ৰাক মুহূৰ্তত অৰ্জুনে অস্ত্ৰ নধৰো বুলি গাণ্ডীৱ ধনু পেলাই দিছে মোৰ সন্মুখত থকা জন ভীষ্ম মোৰ পিতামহ সন্মুখত থকা জন দ্ৰোণাচাৰ্য মোৰ শিক্ষাগুৰু সন্মুখত থকা জন দুশাসন দুৰ্যোধন মোৰ ভাই ভাতৃ ইহঁতক মই কেনেকৈ মাৰিম ইহঁতৰ লগত মই কেনেকৈ যুদ্ধ কৰিম কৃষ্ণই বহুতখিনি বুজনি দিছে যে এইবিলাক যে দেখিছা এইবিলাক কোনো কাৰো শত্ৰু নহয় কোনো কাৰো মিত্ৰ নহয় কোনো কাৰো বন্ধু নহয় ককাই ভাই বংশ পৰিয়াল একো নহয় সকলোখিনি আগতেও আছিল সকলোখিনি এতিয়াও আছে সকলোখিনি কোনো নাথাকোতেও সকলোখিনি থাকি যাব মানে মই থাকি যাম অৰ্থাৎ এইবিলাক শৰীৰটোৰ ভিতৰত সোমাই থকা একোটা আত্মা তুমি শৰীৰটোক ভীষ্ম বুলি ভাবিছা শৰীৰটো ভীষ্ম নহয় আত্মা সেই আত্মা ভীষ্ম নামৰ শৰীৰটোত প্ৰৱেশ হৈছে আৰু তোমাৰ যেতিয়া হৰ ভীষ্ম নামৰ শৰীৰটোত লাগিব লগাৰ লগে লগে আত্মা তত্ত্ব ওলাই যাব আৰু সেই আত্মা তত্ত্ব ওলাই গৈ কৰ্ম অনুসাৰে আকৌ অন্য এটা শৰীৰত সোমাব আত্মাৰ কোনোদিন বিনাশ নাই গতিকে অৰ্জুন তুমি আমি সকলোবিলাক এই সংসাৰত আগতেও আছিলো এতিয়াও আছো ভৱিষ্যতেও থাকি যাম কিন্তু পাৰ্থক্য আছে এটাই তোমালোক কাৰোৰে সেই পূৰ্বজন্মটো মনত নাই কিন্তু মই সকলো জানো কাৰণ ময়ে সৰ্বনিয়ন্তা এইটো পাৰ্থক্য গতিকে তুমি এইখন সংসাৰত কাৰ লগত যুদ্ধ কৰিবা কাৰ লগত নকৰিবা নিৰ্ণয় তুমি লোৱা যদি তুমি তেওঁলোকৰ লগত যুদ্ধ নকৰা তেতিয়াহ'লে তেওঁলোকে তোমাক মাৰি পেলাব গতিকে যি 5খন গাঁও তোমালোকে বিচাৰিছিলা সন্তুষ্টিৰ বাবে দুৰ্যোধনে প্ৰকাশ কৰিছিল যে বেজিৰ আগত অহা মাটি কোনো নিদিওঁ তেতিয়াহ'লে সেইকণ নিদিওঁ বুলি কোৱাৰ পাছত আৰু কোনো পধ্যেই তোমালোকে নোপোৱা গতিকে যদি প্ৰাপ্য বস্তু প্ৰয়োজন হয় তোমালোকক তেতিয়াহ'লে তোমালোকে গাণ্ডীৱ তুলি ল'ব লাগিব অৰ্জুন এটা অৰ্জুনে যিটো কৰ্ম কৰিছে কৰ্ণৰো উদ্দেশ্য একেটাই কৰ্ণৰ উদ্দেশ্য হ'ল অন্যায়ৰ বিৰুদ্ধে মাত মতা অৰ্জুনৰো উদ্দেশ্য অন্যায়ৰ প্ৰতিবাদ কৰা কিন্তু কৰ্ণ আৰু অৰ্জুনৰ মাজত পাৰ্থক্য আছে কৰ্ণই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে অন্যায়ৰ লগত বন্ধুত্ব স্থাপন কৰিলে দুৰ্যোধন কিন্তু অৰ্জুনে অন্যায়ৰ প্ৰতিবাদ কৰিছে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বনিয়ন্তা ঈশ্বৰ কৃষ্ণদেৱৰ আজ্ঞা অনুসৰি
তাৰমানে ঈশ্বৰৰ আজ্ঞা হ'লেহে তুমি সেইটো কৰ্ম কৰিবা। তাৰমানে ভাগৱত যদি ঈশ্বৰৰ আজ্ঞা হয়, ভাগৱত যদি ভগৱন্তৰ বাংময় মূৰ্তি হয়, তেতিয়াহ'লে ভাগৱত ঈশ্বৰে আমাক যিটো কৰিবলৈ কৈছে সেইটো কৰাটো হ'ল অৰ্জুনৰ যিটো ধৰ্ম সেইটো। সেইকাৰণে অৰ্জুন পাপী নহয়, কাৰণ অৰ্জুনে ঈশ্বৰৰ নিৰ্দেশত কৰ্ম কৰিছে। কিন্তু কৰ্ণই অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে দুৰ্যোধন ৰূপী অন্যায়ৰ লগত বন্ধুত্ব স্থাপন কৰি সেই নিয়মটো পালন কৰিলে। শাস্ত্ৰই সেইখিনি দৰ্শন দিছে আমাক। গতিকে সঁচা কোনটো মিছা কোনটো আমি বুজিবলৈ অন্তত চেষ্টা কৰাটো প্ৰয়োজন। যে কৃষ্ণ তত্ত্ব বাংময় মূৰ্তি ভাগৱতে যদি আমাক নিৰ্দেশ দিছে এইটো কৰা, তেতিয়াহ'লে সেইটো শুদ্ধ, আৰু ভাগৱতে যদি নিৰ্দেশ দিছে এইটো নকৰিবা, তেতিয়াহ'লে সেইটো অশুদ্ধ। এনেকৈ প্ৰকাশ কৰিছে যে উদ্ধৱ জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গৰ ভিতৰত তিনিটা তোমাক দৰ্শন দিলো, আৰু শ্ৰেষ্ঠ হ'ল ভকতি। নাহিকে উত্তম গতি ভকতিত পৰে, নিষ্টে কহু ভকতিতে মোকে বৈশ্য কৰে। ভক্তিৰ বাহিৰে শ্ৰেষ্ঠতম মাৰ্গ নাই, আৰু ভক্তিৰ মাজতহে মই নিহিত হৈ থাকো উদ্ধৱ। এই বুলি ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত প্ৰকাশ কৰিছে, আৰু কৃপালু গুৰুজনাই আমাক এই দৰ্শনটো দিছে। ৰামে ভকতিত পৰে আন নজানিবা সখী, হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি। আখি মানে চকু। ভক্তিৰ বাহিৰে বেলেগ আশ্ৰয় নকৰিবা বুলি যেতিয়া কৃষ্ণ উদ্ধৱক ক'লে, তেতিয়া উদ্ধৱে সম্বিত ঘূৰাই পালে, আৰু ঘূৰাই পাই কি কৰিছে, চকুৰ পৰা ওলোৱা চকু পানীখিনি মচি লৈছে, আৰু মচি লৈ কি কৰিছে, কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস, গদ গদ বাক্যে বুলিলন্তলা খেলা। কৃষ্ণৰ চৰণ দুখনলৈ চাই চাই উদ্ধৱে কৈছে, হে প্ৰভু, গদ গদ বাক্যে বুলিলন্ত লাখে লাখ। লাখে লাখ মানে লাহে লাহে, গদ গদ মানে থুকা থুকি। থুকা থুকি মাতেৰে কৃষ্ণৰ চৰণলৈ চাই প্ৰকাশ কৰিছে, হে প্ৰাণ বন্ধু মোক বুলি বুজাই, ঋষি সমস্ত কিয় একমতি নাই। হে প্ৰাণবন্ধু কৃষ্ণ, তুমি মোক বুজাই দিয়াচোন, এই বেদজ্ঞ শাস্ত্ৰজ্ঞ যিসকল ঋষিমুনি, এই ঋষিমুনিসকলে বেদ শাস্ত্ৰ অধ্যয়ন কৰি কৰি জীৱৰ মংগলৰ অৰ্থে এটা মত কিয় প্ৰকাশ নকৰিলে? মতটো সকলোৰে এটাই হ'ব লাগিছিল, কিন্তু ঋষিমুনিসকলে কি বুলি প্ৰকাশ কৰিলে? কেহু বুলৈ কৰ্মে, কেহু বুলৈ জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱলে ভকতি। কোনোৱে ক'লে কৰ্ম মাৰ্গত গতি আছে, কোনো ঋষিমুনিয়ে ক'লে জ্ঞান মাৰ্গত গতি আছে। হে প্ৰভু, তুমি দেখোন কৈছা ভক্তি মাৰ্গতহে গতি হয়, মংগল হয়। মই কোনটো পালন কৰিম প্ৰভু? তুমি মোক ভালকে বুজাই দিয়াচোন। যেতিয়া এইবুলি উদ্ধৱে সেৱা নিবেদন কৰিলে, তেতিয়া ভগৱন্ত পুৰুষে তাৰ উত্তৰটো দিছে। এতিয়া আমাৰো এইটো প্ৰশ্ন হৈ আছে যে কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, ভক্তি মাৰ্গৰ ভিতৰত শ্ৰেষ্ঠ কোনটো? আমি সমাজখন কোনটো পথেৰে চলিম? প্ৰশ্ন হয়, মানুহ এজন মৰিল, মানুহজন মৰাৰ লগে লগে মানুহজনক
পুতি থম নে খৰি দিম এতিয়া আমাৰো প্ৰশ্ন হয় চাগে সমাজত কাৰণ স্বৰ্গদেউ চুকাফাৰ নাতি পুতি আমি আহোমৰ নিয়মটো হ'ল মানুহ মৰিলে পুতি থোৱা মই দাম এতিয়া আপুনি মই খৰি দিওঁ নে পিছে পুতি থওঁ যদি খৰি দিওঁ সেইটো নিয়ম শংকৰ গুৰুজনে আমাক দৰ্শন কৰাইছে আহোম স্বৰ্গদেউসকলে পুতি থোৱা নিয়মটোহে দেখুৱাইছে যদি আমি আহোম তেতিয়াহ'লে স্বৰ্গদেউ চুকাফাৰ নিয়ম মতে আমাৰ পিতৃ মৰিলে পুতিব লাগিব যদি নাই পুতা তেতিয়াহ'লে আকৌ আমি আহোম বুলি চিঞৰি থাকিলে নহ'ব নহয় আমি নিয়মটো অন্ততঃ পালন কৰিব লাগিব তাৰপিছত যদি আহোম স্বৰ্গদেউ নিয়ম মতে আমি আহোম বুলি নাতি পুতি বুলি চিঞৰি আছো তেতিয়াহ'লে মিতাহাৰ 10 নম্বৰ দিনটোত দহা 11 নম্বৰ দিনটোত কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়িব নালাগিব বৰতালজোৰ বজাই নাম ল'ব নালাগিব কাৰণ এইটো শংকৰদেৱেহে দিছে আমাক যদি আহোম বুলি চিঞৰি আছো তেতিয়াহ'লে শংকৰদেৱে নিয়া বৰতালজোৰ বজাব নালাগিব শংকৰদেৱে দৰ্শন দিয়া খোল বাদ্যভাগী আমি সংগত কৰিব নালাগিব যিদিনা আপোনাৰ মোৰ পিতৃ মাতৃ পৰলোকগামী হৈছে গতিকে খেলি মেলি ক'ত আছে বুজাটোত ভুল ক'ত হৈ আছে সেইখিনি অন্ততঃ চেষ্টা কৰাটো ভাল শাস্ত্ৰৰ মাধ্যমেৰে জানিবলৈ বিঠা কথা কৈ কৃষক মৰহ শাস্ত্ৰৰ তত্ত্ব নধৰি শাস্ত্ৰৰ তত্ত্বটো বুজিবলৈ চেষ্টা কৰা বিঠা কথা পাতি পাতি জীৱনটো শেষ নকৰিবা শাস্ত্ৰ মত এৰি যি কথা কহয় কেৱলে পাখণ্ড নয় শাস্ত্ৰৰ মতটো যিদিনালৈকে চিন্তা নকৰিম নিজৰ চিন্তাৰে প্ৰকাশ কৰিম তেতিয়া জানিব সেই মতটোক পাখণ্ডৰ মত বুলি কৈছে আৰু যিসকলে সেইটো মতেৰে চলিম সেইসকলক শাস্ত্ৰই পাখণ্ড বুলি কৈছে তেতিয়া আমি চিন্তা কৰাটো ভাল শাস্ত্ৰইনো কি কৈছে তাক যদি বিচাৰ নকৰো নকৰাকে যদি শংকৰদেৱ আমাৰ গুৰু নামঘৰত আমিও নাম লওঁগৈ কীৰ্তন গ্ৰন্থ আমাৰ ঘৰতো আছে আমি শংকৰদেৱক মানো এই বুলি ক'লে নহ'ব কীৰ্তন গ্ৰন্থত কি লিখা আছে পঢ়িলো নে নাই পঢ়া কীৰ্তন গ্ৰন্থই কি কৰিবলৈ কৈছে পালন কৰিছো নে নাই কৰা কীৰ্তন গ্ৰন্থই কিটো নকৰিবলৈ কৈছে সেইটো এৰিছো নে নাই এৰা সেইটো যদি এদিনো নাভাবো তেতিয়াহ'লে শংকৰদেৱক আমিও পালন কৰি মানিছো গুৰু বুলি এইটো চিঞৰি থাকিলে শংকৰদেৱ আমাৰ গুৰু হৈ নাযায় আহোম বুলি চিঞৰি থাকিলে যদি নিয়ম এটাও পালন নকৰো তেতিয়াহ'লে আমি আহোম নহয় নিয়মটো পালন কৰিবলৈ যাওঁতে আকৌ ভুল শুদ্ধটো চাব লাগিব গুৰুজনাই কৰিবলৈ কোৱা নিয়মখিনিতো যিখিনি ভুল আপোনাৰ মোৰ দৃষ্টিত দৰ্শন হয় সেইখিনিও আমি এৰিব লাগিব গুৰুজনাই সুন্দৰভাৱে আমাক প্ৰকাশ কৰিছে যে দেৱতো তীৰ্থটো কৰি ভকতেখে বৰ ভকতক ভজিলে গুচয় কৰ্মজৰ দেৱতাক সেৱা কৰাতকৈ তীৰ্থক্ষেত্ৰত ভ্ৰমণ কৰাতকৈ ভকতক সেৱা কৰা কৰ্মবন্ধনৰ পৰা মুক্ত হবা গুকুটি দানং গ্ৰহণেশ কাশী মাঘে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং 1 কোটি গৰু যদি ব্ৰাহ্মণক দেৱদান ব্ৰাহ্মণক যদি দান দিয়া তেতিয়াহ'লে তোমাৰ পুণ্য হ'ব পুণ্য নহ'ব বুলিতো গুৰুজনে নাই কোৱা কৈছে জানো নাই কোৱা তুমি দান দিয়া পুণ্য হ'ব তাৰ পাছত 1 প্ৰশেক মান 30 দিনীয়া এটা মাহত 2টা প্ৰশেক থাকে 15 দিনত 1 প্ৰশেক বুলি কয় 15 30 দিন এনেকুৱা 1 প্ৰশেক মান সূৰ্য গ্ৰহণ বা চন্দ্ৰ গ্ৰহণৰ সময়খিনিত তুমি যদি তীৰ্থক্ষেত্ৰত গৈ স্নান কৰা কাশী গংগা গয়া বৃন্দাবন মথুৰা যদি ভ্ৰমণ কৰা তেতিয়াহ'লে গুৰুজনাই কৈছে পুণ্য হ'ব নহ'ব বুলিতো নাই কোৱা গুৰুজনাইতো কৈছে পুণ্য হ'ব তাৰ পাছত সুমেৰু সমান সুবৰ্ণ দানং সুমেৰু পৰ্বতটোৰ সমান যদি তুমি সোণ দুখীয়া নিচলাক দান দিয়া তোমাৰ পুণ্য হ'ব গুৰুজনাইতো পুণ্য নহ'ব বুলি নাই কোৱা কিন্তু ন তুল্যং গোবিন্দ নাম তুমি যিমান পুণ্য পালা সেইবিলাক কৰি এবাৰ কৃষ্ণ বুলি ক'লে এক নামে যত পাপ সংঘৰিতে পাৰে ততেক পাতকি পাপ কৰিতে নোৱাৰে তুমি এবাৰ কৃষ্ণ বুলি কৈছোৱাচোন যিমান পুণ্য পাবা সেই 1 কোটি ধেনু মানে গৰু দান দিওঁতে যিমান পুণ্য পালা সিমান পুণ্য এবাৰ কৃষ্ণ বুলি ভক্তি ভাৱেৰে কওঁতে যিমান পুণ্য হয় সিমান পুণ্য ওচৰো চাপিব নোৱাৰে তেতিয়াহ'লে কোনটো কৰিব এতিয়া আপুনি মই কোনটো সহজ বুলি ভাবিম এতিয়া 1 কোটি গৰু দান দিয়াটো ইমান সহজ নেকি
যিমান পুণ্য হ'ব কৃষ্ণ বুলি ক'লে দিলে তাতকে বেছি পুণ্যৱন্ত হবা বুলি শাস্ত্ৰই কৈছে গতিকে গুৰুজনাৰ আদৰ্শটো প্ৰকৃতপক্ষে কোনটো আমাক ল'বলৈ কৈছে কোনটো চিন্তা কৰাটো নিজৰ নিজৰ তাৰ কাৰণে মই আহোম তুমি কছাৰী তুমি মিৰি তুমি খাচী তুমি বড়ো তুমি কৈৱৰ্ত তুমি কলিতা এইবিলাক জাতি জনগোষ্ঠীক লৈ লৈ আমি হাই কাজিয়া কৰি লাভ নাই চিন্তাটো প্ৰত্যেকৰে নিজৰ নিজৰ শাস্ত্ৰই সুন্দৰভাৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সকলোৰে বাবে শাস্ত্ৰ দিছে শাস্ত্ৰ পঢ়ি লৈ তোমাৰ জ্ঞান আৰু বিবেকে যিটো সত্য বুলি মানি লৈছে সেইটো মতেৰে তুমি জীৱনটো আগবঢ়াই নিয়া হাই কাজিয়া কৰি লাভ নাই কাৰো লগত মাত্ৰ শাস্ত্ৰ অধ্যয়ন কৰি পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে তুমি জ্ঞান লাভ কৰা শাস্ত্ৰ অধ্যয়ন কৰা তুমি যিটো ভাল বুলি ভাবিছা সেই মতেৰে জীৱনটো আগবঢ়োৱা